আমাৰ খিচাৰি বনাই থকা হৈছে। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই যাবলৈ ওলাইছোঁ জেঠীমাহঁতৰ ঘৰলৈ। জেঠীমাহঁতৰ দিনত কিবা বিষ্ণু পূজা আছিলে। দিনত মই যোৱা নহ'ল, দেউতা গৈছিলে। ঘৰৰ পথাৰৰ অকণমান কাম আছিলে, সেইকাৰণে দিনত নগ'লোঁ। এতিয়া যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। পিছলৈ কি কৰোঁ, জেঠীমাহঁতৰ ঘৰত যায় কি আছে, আপোনালোকক একেবাৰে ভিডিঅ'টোত গোটেই ডিটেইলছ দি আছোঁ, আপোনালোকে চাই থাকক। মোৰ LIC প্ৰিমিয়ামটো দিবলৈ হৈছিলে, মানে সেইকাৰণে ATMত আহিলোঁ, পইচা অকণমান ওলালোঁ। LIC প্ৰিমিয়ামটো দিওঁ, দি পেলাই আৰু যাওঁ আৰু জেঠীহঁতৰ ঘৰত। চাই থাকক ভিডিঅ'টো। এয়া LIC প্ৰিমিয়ামটো দি দিলোঁ। এয়া আমি জেঠীমাহঁতৰ ঘৰ আহি পালোঁ। এইমাত্ৰ আপোনালোকক ৰাতি দৃশ্য দেখাই যাম। ৰাতি নাম আহিব, নামত কি হয়, কেনেকৈ কি নাম আহে, আপোনালোকক গোটেই দৃশ্য দেখাই যাম। ৰাতি ভিডিঅ'টো চাই থাকিব, নিশ্চয় ভাল হ'ব সকলোকে। এতিয়া অকণমান কাম আছে, কামখিনি কৰি লওঁ, তাৰপিছত বাকী ভিডিঅ'টো দেখাই গৈ থাকিম। এয়া আমাৰ খিচাৰি বনাই থকা হৈছে, আৰু অকণমান পিছতে খিচাৰি হৈয়ে যাব আমাৰ। এইবিলাক মা মছলাখিনি আছে, ইয়াতে পিঁয়াজ আছে, এই চব্জি কুটি থৈ দিছোঁ। এই চপৰ কাৰণে বেঙেনা আনি থোৱা হৈছে, কুটা হোৱা নাই খালি। এইটো এক্সিছ চিলিণ্ডাৰো আছে আমাৰ, এইটো শেষ হ'লে এইটো আমি লগাই দিব পাৰিম। ইয়াতে বাচন চাচন এইবিলাক ধোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে পানীৰ পূৰা টেংকি বহাই লৈছোঁ আমি পানীৰ কাৰণে।
নামৰীয়া দলটিৰ বাবে কিছু খাদ্যৰ আয়োজন কৰা হৈছিলে। যদি ভিডিঅ'টো শেষলৈকে চাইছে আপোনাক হ'বলৈ বহুত বহুত ধন্যবাদ।